এখন কিমান দিব লাগিব? এইখন আপোনাৰ 1.5 লাখ টকা দিব লাগে, অলপ কম হলেও মিলি যায়। 1.5 লাখ টকা। এইটো এনেকা দাম কৈছো, বেছি দাম কোৱা নাই। এইটো গাড়ীৰ দাম ৰাখিছো only 250,000। প্ৰো এইটো 19 মডেল হয়, ডিজেলৰ হয়। সুখন আছে, এইখনো আপোনাৰ 20 মডেলে হয়। এইখন আপোনাৰ 20 মডেল হয়, এইখনো ডিজেল হয়। নমস্কাৰ, মিক্সমো ব্লগ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। মই আছো এতিয়া এসকে মটৰছত কমাৰ্চিয়েল গাড়ী ডিলাৰ, আৰু মোৰ লগত আছে আমাৰ সাকিনুৰ দা। ভালে আছে সাকিনুৰ দা? ভালে আছো দিয়ক। তো ইয়াত বহুত ভিডিঅ' বনাইছো, এই ডিলাৰ সকলোৰে পৰিচিত হৈ গৈছে এতিয়া, আৰু ইয়াত ভাল ভাল কমাৰ্চিয়েল গাড়ী পোৱা যায়। গতিকে আমাৰ সাকিনুৰ দাক সুধিছো যে আমাৰ যিসকল ভিউৱাৰ্ছ নতুন হয় তেওঁলোকক আমাৰ এসকে মটৰছৰ প্ৰপাৰ এড্ৰেছটো আমাৰ জনাই দিব। আমাৰ এসকে মটৰটো হল আপোনাৰ নগাঁও খুটিকুটিয়া বুলি কয়। নগাঁও খুটিকুটিয়া আপোনাৰ পিভিচিৰ লগতে। খুটিকুটিয়াত আহিলে আপোনাৰ আমাৰ ডাঙৰকে বোৰ্ড লগোৱা আছে, দেখা পাব এসকে মটৰ। এসকে মটৰত আহিলে আপুনি যিখন গাড়ী ভিডিঅ'ত চাব বা ফটোত চাব, চাই পেলাই আমাক ফোন কৰিব, এইটো গাড়ী আছে নে নাই, ফোন কৰি আহিলেই হ'ল। বা যদি এড্ৰেছৰ কিবা অসুবিধা হয় আমাক ফোন কৰিলে আমি জনাই দিম। তো ইয়াৰ এড্ৰেছটো আমি জনাই দিছো, আৰু ইয়াত ফাইনেন্সৰ সুবিধা, এক্সচেঞ্জৰ সুবিধা আছে নে নাই? ফাইনেন্সৰ সুবিধা হৈ যায়, আমি ফাইনেন্সৰ লগত কথা পতাই দিওঁ, বা জেগা অনুযায়ী গোটেই অসমতে ফাইনেন্স হয়। ফাইনেন্সৰ সুবিধা হৈ যায়। ফাইনেন্সৰ সুবিধা হৈ যাব, এক্সচেঞ্জৰ সুবিধা হৈ যাব, সকলোবোৰ সুবিধা আছে। আৰু ইয়াত কিবা স্পেচিয়েল অফাৰ বা এনে ধৰণৰ সুবিধা ৰাখিছেনে আমাৰ ভিউৱাৰ্ছৰ কাৰণে, যোনে আহিব কিনিবলৈ, তেওঁলোকলৈ কিবা বিশেষ অফাৰ, কিবা সুবিধা কি আছে? বিশেষ অফাৰ সুবিধা মানে এনেকা, আমি গাড়ীখন আমাৰ ইয়াৰ পৰা যে দিওঁ, আমি ফুল এটা সাৰ্ভিসিং কৰি দিওঁ, যাতে গাড়ীটো কিবা অসুবিধা নহয়। আৰু যদি কোনোবাই আমাৰ পৰা গাড়ী লয়, গাড়ী লোৱাৰ পিছত 1 মাহৰ ভিতৰত কিবা এটা ইঞ্জিনৰ প্ৰব্লেম আহিছে, আমি ফ্ৰীত কৰাই দিওঁ। তো মানে 1 মাহৰ ভিতৰত যদি কিবা কাম ওলাই, তেন্তে ফ্ৰীতে কাম কৰাই দিব ইঞ্জিনৰ। কোনো ধৰণৰ কাম নোলাই বাৰু, যদিও ইনকেছ ওলাই যায় তাৰপৰা চিন্তা কৰিব নালাগে, ফ্ৰী অফ কষ্ট সকলোবোৰ কাম কৰাই দিয়া হ'ব। আৰু ইয়াৰ গাড়ী দিয়াৰ আগতে ফুল সাৰ্ভিসিং কৰিহে দিয়া হয়। গতিকে বেছি দেৰি নকৰো, স্ক্ৰীনত নাম্বাৰ দিয়া আছে, কিবা অসুবিধা হৈ আছে, কিবা গাড়ী পছন্দ হৈছে, আপুনি এতিয়াই ফোন কৰক। যেতিয়া ভিডিঅ' চাই আছে ফোন কৰিব পাৰে, দাদাই আপোনাৰ ফোনৰ ৰেছপন্স কৰিব। ঠিক আছে, আজি প্ৰথম গাড়ী কোনখন দেখাব আমাক? প্ৰথম গাড়ী আপোনাৰ ইয়াৰ পৰাই দেখাও। এইটো সুপাৰ কেৰি 18 মডেল হয়। সুপাৰ কেৰি 18 মডেল ডিজেলৰ হয়। এইটো গাড়ীৰ দাম ৰাখিছো 2,80,000 টকা। 2,80,000 টকা এখনৰ আস্কিং ৰাখা হৈছে, আৰু নেগোচিয়েবল আহিলে কিবা হ'ব? নেগোচিয়েল হৈ যাব। এইটো এনেকা দাম কৈছো, বেছি দাম কোৱা নাই। 2,80,000 কৈছে ন? 2,80,000 টকা এখন আস্কিং আছে, আৰু কিবা এটা নেগোচিয়েবল কৰিব আমাৰ ভিডিঅ'ৰ পৰা। ইয়াৰ ভিতৰত আপোনাৰ লোনৰ, যদি কোনোবাই লোন ল'ব খোজে, ইয়াৰ ভিতৰত প্ৰচেছিং আহি যায়, বা ট্ৰান্সফাৰ খৰচা আহি যায়, গাড়ীৰ সাৰ্ভিসিংটো আমি ফুল কৰি দিম। ইয়াৰ ভিতৰত সব আমি কৰি দিম। মানে ইয়াত আপুনি এক্সট্ৰা কষ্ট দিব নালাগে, যি আস্কিং কোৱা আছে এইখিনি। আৰু যদি ফাইনেন্স কৰিবলগীয়া হয় কিমান দিব লাগে এইখনত? 1 লাখ টকা দিলে হৈ যাব। 1 লাখ টকা দিলে আপুনি সুপাৰ কেৰি লৈ যাব পাৰে ন? ঠিক আছে, নেক্সট এইখন আমাৰ। নেক্সট আপোনাৰ এইখন হ'ল আপোনাৰ ডিজেলৰ হয়, 20 মডেলৰ ডিজেলৰ হয়। এইটো 20 মডেলৰ হয়। এইখনৰ দাম ৰাখিছো 280। 280 এইখন 2,80,000। 2,80,000 টকা এইখনৰ আপোনাৰ আস্কিং ৰখা হৈছে। আৰু ফাইনেন্সত কিমান দিব লাগিব ভিউৱাৰ্ছে? 1 লাখ টকা দিলে, সৰু গাড়ী মিনিমাম 1 লাখ টকা দিলে ওলাই যায়। আপুনি সুধিব নালাগে, যদি কোনোবাই বেছি দিব খোজে ভাল, লোনটো কম হ'ব। আৰু যদি 1 লাখ টকা দিয়ে, সৰু গাড়ী যিমান আছে 1 লাখ টকা দিলে, আপোনাৰ ডাউন পেমেন্ট 1 লাখ টকা দিলে ভাল, কাস্টমাৰৰ ভাল। মানে সৰু গাড়ীত মিনিমাম 1 লাখ টকা লৈ আহিলে আপুনি লৈ যাব পাৰে, আৰু বেছি দিলে আপোনাৰ নিজৰে ভাল। নেক্সট কোনখন দেখাব? নেক্সট আপোনাৰ এইখন আছে, এইখনো আপোনাৰ 20 মডেলে হয়। এইখন আপোনাৰ 20 মডেল হয়, এইখনো ডিজেল হয়। এখন ডিজেল ভাৰ্জন, এচি গোল্ড, আৰু টায়াৰ চাব পাৰে নতুন হৈ আছে, নতুন টায়াৰ লগাই দিয়া আছে। আৰু গাড়ীখন কিমান ৰাখিছে আস্কিং? এইটো 280 ৰাখিছো। 280 হয়। এখন ডিজেল ভেৰিয়েন্ট হয়, আপুনি 280 দিব লাগিব। এখন আস্কিং আছে, আৰু নেগোচিয়েবল এটা কৰিব আহিলে কিবা এটা ডিলাৰত অন টেবল হয়। আৰু ফাইনেন্স কৰিবলৈ 1 লাখ টকা দিব লাগিব। 1 লাখ টকা দিব লাগিব। আৰু এখন আছে মিনি ট্ৰাক সুপ্ৰো। এইটো 19 মডেল হয়, ডিজেলৰ হয়। সুপ্ৰোটো ডিজেলৰ হয়, মহিন্দ্ৰা সুপ্ৰো হয়। টায়াৰ নতুন লগোৱা আছে ন? টায়াৰ আপোনাৰ নতুন লগোৱা আছে, 4টা টায়াৰে ব্ৰেণ্ড নিউ আছে। আৰু এইখন 19 মডেল হয়, BS4 হয়। এইখনৰ দাম ৰাখিছো 370। 3,70,000। আৰু আমাৰ তাত সুপ্ৰো আছে 21 মডেল, 22 মডেল, 23 মডেল। আমাৰ তাতে ষ্টকত কেইবাটাও আছে, ফোন কৰিলে আমি জনাই দিম। ফোন কৰক, কিবা গাড়ী লাগে দাদাই জনাই দিব, কি গাড়ী আছে, কি গাড়ী আপুনি ল'ব পাৰে। এখনৰ আস্কিং আছে কিমান কৈছে? এখনৰ আপোনাৰ
370 এখনৰ আস্কিং ৰাখিছে আৰু আহিলে নেগোচিয়েবল কৰিব কিবা এটা আৰু ফাইনান্সত কিমান দিব লাগিব 1 লাখ টকা দিলে হৈ 1 লাখ টকাৰ ভিতৰত হৈ যাব ন 1 লাখ টকা 1 লাখ টকাৰ ভিতৰত আপুনি এখন লৈ যাব পাৰে নেক্সট আৰু এখন আপোনাৰ 19 মডেল হয় এখনৰ দাম ৰাখিছো 2,60,000 2,60,000 হয় 260 এখনৰ আস্কিং আছে আৰু কালাৰ একদম জেনুইন কালাৰ ন এটো কালাৰ কৰা আছে নেকি হয় এটো কালাৰ কৰা BS4 গাড়ী হয় 19 হয় তো হয় BS4 গাড়ী হয় গাড়ী ধুনিয়া সিল ইঞ্জিন আছে হয় আপোনাৰ টায়াৰো আমি নতুন লগাই দিম আগফালে হয় 2,60,000 নতুন লগাই দিয়া হ'ব 2,60,000 আস্কিং আছে আৰু পেপাৰ ফুল আপডেট পাব আৰু আমি ইয়াৰ ভিতৰত ট্ৰান্সফাৰো কৰি দিম হয় ইনক্লুডিং ট্ৰান্সফাৰ আমি ভৰিম হয় ট্ৰান্সফাৰ আপুনি নিজে কৰিব নালাগে ইনক্লুডিং ট্ৰান্সফাৰ সকলোবোৰ কাম কৰাই দিয়া হ'ব গাড়ী আপুনি সাৰ্ভিসিং লৈ পেলাই যাব পাৰিব আৰু লৈ যোৱাৰ পিছত 1 মাহলৈকে আপুনি নিশ্চিন্ত মানে গাড়ী চলাই কিবা যদি অসুবিধা হৈ আছে ফ্ৰী আহিলে ফ্ৰী আপুনি আপোনাক কাম কৰাই দিয়া হ'ব আৰু এখন আপুনি 1 লাখ টকা লৈ আহিলে ফাইনান্স কৰি লৈ যাব পাৰিব আৰু এইখন হল আপোনাৰ G2 প্লাস হয় ডিজেলৰ হয় 20 মডেল হয় এটো গাড়ীটো 7 ফুট হয় আৰু এটো গাড়ীৰ দাম ৰাখিছো 270 আমাৰ তাতে G2 প্লাস আছে আপোনাৰ পেট্ৰলৰো আছে 21 আছে 22 আছে 23 আছে আৰু G2 আমাৰ তাতে ষ্টকত কেইবাটাও আছে হয় পেট্ৰলৰ আছে আৰু এখন এতিয়া বৰ্তমান এটাই ষ্টকত আছে ডিজেলৰ এখনৰ দাম ৰাখিছো 270 আৰু বাকিখিনি দামটো অলপ বেছি হ'ব হয় হেবিলাকৰ দাম আমি জনাই দিম তো আপুনি যদি লাগে আপুনি নাম্বাৰ দিয়া আছে দাদাক ফোন কৰি ফটো বিচাৰিলে আপোনাক দি দিয়া হ'ব আৰু এখন দাম অলপ বেছি হ'ব এখন 270 কৈছে 270 এখন আস্কিং আছে আৰু আহিলে অন টেবল কিবা এটা দাদা কৰিব নেগোচিয়েবল আৰু ফাইনান্স কৰিবলৈ 1 লাখ টকা লৈ আহিব লাগিব হয় 1 লাখ টকা দিলে হৈ যাব নেক্সট আপোনাৰ বলেৰো হ'ব বলেৰো দেখাম এটা এটো BS4 ৰ হয় 19 মডেল বলেৰোখন আপোনাৰ চলিছে 49,000 বলেৰোখন বহুত ধুনিয়া 49,000 চলিছে 49,000 চলিছে ন 49 চলিছে আৰু টায়াৰ নতুন আছে আপোনাৰ টায়াৰ চাব পাৰে টায়াৰ নতুন আছে আস্কিং কিমান ৰাখিছে এখন গাড়ীখন অৰিজিনাল পেইণ্টত আছে কোনো কালাৰ কৰা নাই হয় অৰিজিনাল পেইণ্টত আছে কিমান ৰাখিছে আস্কিং খনত এটোৰ দাম ৰাখিছো 570 এখন আপোনাৰ 570 আস্কিং ৰখা হৈছে আৰু আহিলে কিবা এটা কৰিব আৰু হয় আমাৰ ভিউয়াৰ চাইলে কিবা লাভ পাব লাগিব হয় আমাৰ ভিউয়াৰ চাইলে আপুনি ভিডিও দেখাব কিবা এটা নেগোচিয়েবল নিশ্চয় কৰিব দাদা আমাৰ ভিডিওৰ খাতিৰত আৰু এটো ফাইনান্স কৰিবলৈ কিমান দিব লাগিব ফাইনান্স কৰিলে 150 দিলে আহি যাব এটো 150 ন মানে 1.5 লাখ টকা লৈ আহিলে আপুনি এখন বলেৰো মেক্সি ট্ৰাক প্লাস ন মেক্সি ট্ৰাক প্লাস হয় আপুনি লৈ যাব পাৰে নেক্সট আৰু এখন আছে নেক্সট আপোনাৰ এইখন হল আপোনাৰ DIEX হয় এটো আপোনাৰ 14 মডেল হয় এটো গাড়ীৰ দাম ৰাখিছো 1,250,000 মানে 2,50,000 টকাত আমি ট্ৰান্সফাৰ কৰি দিম আৰু গাড়ীখনৰ টায়াৰ 4টাই ব্ৰেন্ড নিউ আছে আপুনি চাব পাৰে গাড়ীখন আপুনি BS3 গাড়ী হয় গাড়ীখন BS3 হয় এখন ফাইনান্স নহব চাগে ন ফাইনান্স নহব এখনত ফাইনান্স নহব এটো কেছত ল'ব লাগিব 2,50,000 2,50,000 আৰু কিবা এটা কৰিব নেকি আহিলে আহক কাস্টমাৰ আহক আমি কথা পাতি লম যদি কিবা কম কৰিব পাৰো ডাঙৰ গাড়ী আপুনি যদি আহে DIEX 2.5 লাখ টকা লৈ আহিলে ইয়াত লৈ যাব পাৰে হয়তো কিবা নেগোচিয়েবল কৰিব আহিলে ইঞ্জিন সিল আছে ইঞ্জিন সিল 4টা টায়াৰ ব্ৰেন্ড নিউ আছে পেপাৰ ফুল আপডেট আছে ফুল আপডেট ন হয় তো মানে আপুনি গাড়ীৰ টায়াৰ নতুন পাই আছে ইঞ্জিন সিল পাই আছে আৰু ডাঙৰ গাড়ী আপুনি 2.5 লাখ টকা লৈ আহিলে কেছত আপুনি লৈ যাব পাৰিব আৰু এখনত ফাইনান্স নহব আমি নেক্সট গাড়ী দেখাও নেক্সট এটো আপোনাৰ 19 মডেল হয় 19 মডেল হয় এটোৰ টায়াৰ 4টাই ব্ৰেন্ড নিউ আছে হয় আপোনাৰ এটোৰ দাম ৰাখিছো 4,50,000 টকা 4,50,000 হয় এখনৰ আপোনাৰ প্ৰাইস ৰখা হৈছে 4,50,000 আৰু এখনত চাগে ফাইনান্স হ'ব এখনত ফাইনান্স হৈ যাব এখন কিমান দিব লাগিব এইখন আপোনাৰ 1.5 লাখ টকা দিব লাগে অলপ কম হলেও মিলি যায় 1.5 লাখ টকা তলত হয় তো 1.5 লাখ টকাৰ ভিতৰত আপুনি এখন ফাইনান্স কৰিব পাৰিব আৰু ভাল গাড়ী কাস্টমাৰে যিমান ডাউন পেমেন্ট বেছি দিয়ে কাস্টমাৰ অৰিজিনাল পেন ন এখনত এখন অৰিজিনাল পেন অৰিজিনাল আছে একদম অৰিজিনাল পেন হয় আৰু টায়াৰ নতুন হৈ আছে অৰিজিনাল পেইন্ট আছে সিল ইঞ্জিন আছে সিল আৰু এখন গাড়ী আপুনি 4 লাখ কিমান গৈছে 50,000 4,50,000 আৰু DIEX এটো DIEX 19 মডেল হয় এটোৰ দাম ৰাখিছো 430 4,30,000 এখন আপুনি এটোৰ টায়াৰো 4টা নতুন 19 মডেল ন হয় এটো 19 মডেল হয় 430 হয় 430 এখন আস্কিং আছে আৰু ফাইনান্সত 1.5 লাখ টকাৰ ভিতৰত হৈ যাব 1.5 লাখ টকাৰ ভিতৰত আপুনি এখন আপুনি ফাইনান্স কৰিব পাৰে 4খন টায়াৰ নতুন আপুনি চাব পাৰে হয় নেক্সট আৰু এখন যোদ্ধা 2.0 যোদ্ধা 2. এটোৰ দাম ৰাখিছো 8 লাখ টকা এটো আপোনাৰ গাড়ীখন 22 হয় আমাৰ 2. যোদ্ধা আৰু এখন 23 আছে এটোৰ দাম ৰাখিছো 8 লাখ টকা আৰু এখন 23 আছে নীলা কালাৰ এটোৰ দাম ৰাখিছো আপোনাৰ 8,50,000 টকা হেতু গাড়ী চলিছে মাত্ৰ
15,000 কিলোমিটাৰ এখন কিমান চলিছে এটো আপোনাৰ 65 মান চলিছে 65 মান চলিছে আৰু এখন আছে 15,000 ৰান হৈছে মাত্ৰ তো আপুনি এখন চাব পাৰে গাড়ী অৰিজিনেল পেইণ্টত আছে অৰিজিনেল সব অৰিজিনেল একো কাম নাপায় গাড়ী দেখিলে গম পাব গাড়ী কিমান ধুনীয়া কণ্ডিচনত আছে আৰু এখন ফাইনান্স কৰিবলৈ হলে ভিউয়াৰ্স কিমান লৈ আহিব লাগিব এটো ললে আপোনাৰ 2 লাখ টকা দিব 2 লাখ টকা লৈ আহিব লাগিব 2 লাখ টকা লৈ আহিলে আপুনি য়োদ্ধা 2.0 আপুনি লৈ যাব পাৰে আমাৰ নেক্সট এখন সুপাৰ কেৰি এইখন সুপাৰ কেৰি হল আপোনাৰ পেট্ৰলৰ হয় 20 মডেল হয় এখন আপোনাৰ টায়াৰ চাৰিটাই ব্ৰেন্ড নিউ আছে পেপাৰ আমি ফুল আপডেট কৰাই দিম আৰু ট্ৰান্সফাৰ আমি কৰাই দিম হয় এইখনৰ গাড়ীৰ দাম ৰাখিছো 4 লাখ টকা 4 লাখ টকা ন হয় তো সুপাৰ কেৰি আপুনি 4 লাখ টকাত লৈ যাব পাৰে টায়াৰ ব্ৰেন্ড নিউ আছে গাড়ী অৰিজিনেল পেইণ্টত আছে সিল ইঞ্জিন আছে হয় আৰু আপুনি এখন ফাইনান্স কৰিবলৈ হলে 1 লাখ টকা দিলে আহিব 1 লাখ টকা লৈ আহিলে আপুনি এখন সুপাৰ কেৰি ফাইনান্স কৰি লৈ যাব পাৰে আৰু এখন আছে সুপাৰ কেৰি টাৰ্বো হয় সুপাৰ কেৰি এইখন 19 মডেল হয় এটো ডিজেলৰ হয় এখনৰ দাম ৰাখিছো 370 3,70,000 370 এখনৰ আস্কিং আছে গাড়ী চাই লওক গাড়ী কন্ডিশন ধুনীয়া কন্ডিশন হয় গাড়ী বহুত ধুনীয়া গাড়ী ভিতৰৰ কন্ডিশনো ধুনীয়া বাহিৰৰ কন্ডিশনো বহুত ধুনীয়া হৈ আছে তো গাড়ী আপুনি আহিলে ডিলাৰলৈ গম পাব কিমান ধুনীয়া কন্ডিশনৰ গাড়ী আছে এখন ফাইনান্স কৰিবলৈ 1 লাখ টকা লৈ আহিব লাগিব ন 1 লাখ টকা দিলে হৈ যাব এখন ফাইনান্সত আপুনি 1 লাখ টকা লৈ আহিব লাগিব আৰু মহিন্দ্ৰা জিতু হয় এটো জিতু পেট্ৰলৰ হয় জিতু প্লাস এটো গাড়ীও 7 ফুটি হয় এটো 22 মডেল হয় আৰু টায়াৰ এখিনি আমি নতুন টায়াৰ দি দিম হয় তে এখন গাড়ীৰ দাম ৰাখিছো 3 লাখ টকা এখন লবলৈ আপুনি 3 লাখ টকা লৈ আহিব লাগিব ফাইনান্সত 1 লাখ টকা লৈ আহিলে হয় দি দিব ন হয় হয় ফাইনান্সত 1 লাখ টকা লৈ আহিলে আপোনাক দি দিয়া হ'ব আৰু এখন আছে য়োদ্ধা 1700 য়োদ্ধা 1700 হয় 1722 মডেল টায়ার সবকেটাই নতুন দিয়া হ'ব পিছফালে মোটাগুটি ব্রেন্ড নিউ লোগো আছে আগফালে আমি নতুন লগাই দিম এটোৰ গাড়ীৰ দাম ৰাখিছো 680 এখন আপোনাৰ 680 ন হয় য়োদ্ধা আমাৰ তাতে 1700 4-5টা ষ্টকত আছে 4-5টা আছে আৰু হয় হয় 4-5টা ষ্টকত আছে তে য়োদ্ধা 21 মডেল আছে 20 মডেল আছে 23 মডেল আছে আৰু এটো 22 মডেল তে আমাৰ তাতে আহিলে পাই যাব ফোন কৰিলে আমি জনাই দিম কোনটো গাড়ীৰ কিমান দাম বা ফটো খুজিলে আমি ফটো দি দিব স্ক্ৰিনত নাম্বাৰ দি আছে আপুনি ফোন কৰিলে দাদা সবিশেষ তথ্য জনাই দিব আৰু গাড়ীৰ কিবা যদি ডিটেইলছ কিবা ভিডিঅ'ত থাকি গৈছে সুধিবলৈ আপোনাক ফোন কৰিব হয় হয় সুধিলে দাদা আপোনাক যি আছে জনাই দিব আৰু এখন ফাইনান্সত কিমান দিবলৈ 2 লাখ টকা লৈ আহিব লাগিব ন ফাইনান্সত 1.5 লাখ টকা দিলে আহি যাব 1.5 লাখ টকা 1.5 লাখ টকা দিলে আপুনি য়োদ্ধা 1700 লৈ যাব পাৰে আৰু এনে সেম ষ্টক আৰু আছে আপুনি চিন্তা কৰিব নালাগে গাড়ী আৰু আছে 4-5 মডেল লৈকে আছে 23 মডেল লৈকে আছে আৰু এখন বলেৰো পিকআপ এটো 1.3 হয় গাড়ীখন BS4 হয় 19 মডেল হয় গাড়ীখন অৰিজিনাল পেইণ্টত আছে হয় গাড়ীখন ধুনীয়া আছে টায়াৰ চাৰিটাই ভাল আছে আপোনাৰ গাড়ীখন আমি দাম ৰাখিছো 5,70,000 টকা 5,70,000 5,70,000 টকা এখনৰ দাম ৰখা হৈছে আৰু গাড়ী একদম অৰিজিনাল আছে ন অৰিজিনাল পেইণ্ট একদম আমাৰ তাতে আকৌ 4x4 আছে 4x4 বলেৰো পিকআপ 23 মডেল আছে এখন আৰু 22 মডেল এখন ষ্টকত আছে হয় আৰু 1.7 আছে 21 মডেল আৰু 20 মডেল ফাইনান্স কৰিবলৈ এখন কিমান দিব লাগিব এটো 1.5 লাখ টকা দিলে 1.5 লাখ টকা এখন আপুনি 1.5 লাখ টকা দিলে লৈ যাব পাৰে আৰু এখন এটো দেখাই তো ইয়াত ডিলাৰৰ ভিতৰত যিমান গাড়ী আছিল দেখুৱাইছো দাদাৰ মতে আৰু বহুত ষ্টকত গাড়ী আছে আমাৰ ষ্টকত আৰু কি গাড়ী আছে আমাৰ ভিউয়াৰ্ছক জনাই দিব আমাৰ তাতে আপোনাৰ 6 চকা আপোনাৰ টাটাৰ হ'ব 22 মডেল হয় আৰু আপোনাৰ টাটাৰ হ'ব আল্ট্ৰা T7 আমাৰ তাতে বৰ্তমান ষ্টকত দুটা আছে আইচাৰ হ'ব আপোনাৰ 21 মডেল এখন ষ্টকত আছে ডাঙৰ গাড়ী মানে ষ্টকত আছে আৰু সৰু গাড়ী কি আছে এনে ধৰণৰ সৰু গাড়ী য়োদ্ধা বলেৰো আপোনাৰ সুপ্ৰো এবিলাক ষ্টক বেলেগ পাৰ্কিং এটাত আছে ফোন কৰিলে আমি জনাই দিম গতিকে আপোনাক ভিডিঅ'ত গাড়ী দেখুওৱা হৈছে ইয়াত পছন্দ হোৱাৰ লগে লগে আপুনি দাদাক ফোন কৰক আৰু যদি বেলেগ গাড়ী লাগে ফোন কৰক যদি থাকে দাদা প্ৰভাইড কৰিব আপোনাক আৰু নাম্বাৰ দিয়া আছে পছন্দ হোৱাৰ লগে লগে আপুনি ফোন কৰক কিয়নো আপোনাৰ ফোন কৰাৰ আগত বেলেগো ফোন কৰিব পাৰে গতিকে আপোনাৰ মন পছন্দৰ গাড়ী বেলেগো লৈ যাব পাৰে গতিকে আহিব লাগে আপোনাৰ ডিলাৰলৈ গাড়ী ল'ম বুলি আহিলে গাড়ী চলাই চাব গাড়ী ভাল হলে আপুনি লৈ যাব আপোনাক লাগে এখন ভাল ডিলাৰ আৰু এছকে মোটৰছত ভিডিঅ' বনাই আছো আগৰ পৰা আৰু ভাল ভাল গাড়ী দেখুৱাই আছো বহুতে ইয়াৰ পৰা লৈ গৈ আছে কিয়নো ভাল এখন ডিলাৰৰ পৰা সকলোৱে কিনিব বিচাৰিছে আৰু ভাল এখন ডিলাৰ এছকে মোটৰছত আহি আছে সকলোৱে আৰু লৈ গৈ আছে গতিকে আপুনিও আহিব লাগে চলাই চাওক গাড়ী পছন্দ হলে লৈ যাব আৰু ইমানখিনি ভৰসা আপোনাক দিয়া হয় এছকে মোটৰছৰ পৰা গাড়ী লৈ যোৱাৰ পিছতো আপোনাক চোৱা হয় 1 মাহলৈকে কিবা যদি কাম ওলাইছে ফ্ৰীতে আপোনাক কৰাই দিয়া হ'ব আপুনি চিন্তা কৰিব নালাগে এছকে মোটৰছত আহক আৰু চলাই চাওক গাড়ী পছন্দ হোৱাৰ লগে লগে আপুনি লৈ যাব পাৰে গতিকে আৰু ষ্টকত আপডেট হলে আমি আকৌ ভিডিঅ' লৈ আহিম
ভিডিঅ' যদি ভাল লাগিছে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। গতিকে আজিলৈ মানে নমস্কাৰ।